बाय प्राइम 24 हेडलाइन्सआव आं दिनै मनरन्जन नार्जारि प्राइम 24 हेडलाइन्सनि नायगिरि गासै रायजो राजाखौ आं मनरन्जन नार्जारिया बरायबाय दायो जों दङ लोगोआव प्राइम 24 हेडलाइन्स मोगामोगि आयदायाव जोंनि लखिमपुर डिस्ट्रिक्टनिनो बगिनदि थाना खाथिनि गामि बालिजान बेनि सासे रोंग'सा जोंनि आसाम पुलिसाव आनजादखौ उथ्रिनो हानाय सासे रोंग'सा सुबुं बे रोंग'सा सुबुंनिफ्राय जोङो माखासे मिथिनानै लागोन एबा बिथाङा आसाम पुलिसाव थांनो थाखाय बेसेबां गोबां दुखु खस्थ' सहायनानै बिथाङा दिनै आसाम पुलिसखौ मोनहासंनो हादों बिनि सोमोन्दै आङो नोंथांमोननो दिन्थिफुंगोन आंनि भिडिअ जार्नालिस्ट कृपाचार्य ब्रह्मनि हेफाजाबाव नोंथांमोना नुनो हागोन দাদা আপুনি যোগদান কৰি এপইণ্টমেণ্ট লাভ কৰিব পাৰিছে তাৰ বিষয়ে আমাৰ নিউজ চেনেলত ক'বৰ কাৰণে বা আমাৰ আপোনাৰ পৰিচয়টো দিবৰ কাৰণে অনুৰোধ কৰিছোঁ ঠিক আছে নমস্কাৰ মোৰ নাম দেৱাশীষ শৰ্মা মোৰ ঘৰ লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত বালিজানত আৰু সদ্যঘোষিত অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদত মই চিলেক্ট হৈছোঁ আৰু আপুনি কিমান বছৰৰ দিন আপুনি অসম আৰক্ষীত চিলেক্ট হ'বৰ কাৰণে আপুনি চেষ্টা বা যত্ন কৰি আহিছে চেষ্টা যত্ন মানে কি কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়ি থকা হৈছিলে তাৰপিছত এনেকেই আসাম পুলিচৰো দি দিলোঁ আৰু পাই গ'লোঁ আৰু আপুনি এতিয়া আমাৰ লখিমপুৰ জিলাৰ যিহেতু উঠি অহা আমাৰ যুৱক এই যুৱককেইজনক আপোনাৰ তৰফৰ পৰা আপুনি যিহেতু অসম আৰক্ষীত এপইণ্টমেণ্ট লাভ কৰিব পাৰে তাৰ বিষয়ে আপুনি আমাৰ লখিমপুৰ জিলাৰ উঠি অহা যুৱককেইজনক আপুনি কি ক'ব বিচাৰে প্ৰথম কথা হ'ল মই যিটো সফল হৈছোঁ মই ইমানো সফল বুলি নিজকে ভবা নাই যে লোকক কিবা ক'ব পাৰোঁ উপদেশ দিব পাৰোঁ তথাপিও মই মোৰ কনিষ্ঠসকলক ক'ব বিচাৰোঁ যে অধ্যয়ন কৰি যাওক প্ৰেক্টিছ কৰি যাওক দৌৰি যাওক অট'মেটিকলি কামবিলাক হৈ যাব তেতিয়া যিহেতু আমাৰ অসমৰ সকলো যুৱকে পিছ পৰি আছে তাৰ বিষয়ে আপুনি কি ক'ব এতিয়া কথাটো হ'ল অসমত কি হৈছে এটা চব যুৱক চাকৰিমুখী হৈ আছে মানে মই ভাবোঁ যুৱকসকলে ব্যৱসায় বাণিজ্যত লাগক কৃষি খণ্ডত লাগিব পাৰে তাৰপিছতে আজিকালিতো 21st চেঞ্চুৰী হয় টেকনিকেল লাইনবিলাকত যাব লাগে আৰু যুৱকসকলে নিজৰ যিটো স্কিল ডেভেলপমেণ্টৰ মানে কৰ্চ কৰিব পাৰে এতিয়া ভাৰত চৰকাৰৰ বিভিন্ন কৰ্চ আছে সেই স্কিলত যদি যায় যুৱকসকল কেতিয়াও নিবনুৱা হৈ বহি থাকিব নালাগে মোৰ মতে হয় আৰু আমি লাষ্ট প্ৰশ্ন কৰিম আপোনাক যিহেতু আপুনি ৰানিং হওক বা ফিজিকেল এক্সাৰচাইজে হওক ক'ৰবাত আপুনি তেনেকুৱা ফিজিকেল এক্সাৰচাইজ কৰোঁতে কিবা আপুনি ক্ৰছৰ ব্যৱস্থা কৰাইছিলে নেকি ফিজিকেলটো ৰানিংটো একচুৱেলি দৌৰিলে হয় প্ৰেক্টিছ কণ্টিনিউৱাছলি কৰিব লাগিব আৰু তোমাৰ কি মনটো অকণমান ডাঠ হ'লে ভাল আৰু ৰানিং মই প্ৰথম দৌৰিব পৰা নাছিলোঁ কিন্তু মনটো জোৰ কৰি দৌৰি সফল হ'লোঁ ধন্যবাদ থাকিল দাদা আপোনালৈ যিহেতু আমাৰ এইখন সময়ত আমাৰ ষ্টুডিঅ'ত আহি পিনি আপুনি আমাক এইখন সময় দিলে তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ মোক আজি ইয়ালৈ মতাৰ বাবে